Hi guys, good morning. More distai amar channel to apnal সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছো আৰু গাইস আজি ভিডিওটো মই পুৱাতে আৰম্ভ কৰিলো যেহেতু আজি মোক ঘৰিহতে মানে কিবা অনুষ্ঠান এখন আছে তাকে মোক নিমন্ত্ৰণ কৰিছে। বহুতে লাজ লাগিছে কেনেকে যাম এতিয়া তাকে নেজানো আজি কি হ'ব ভাবি পোৱা নাই। এনেকেতো মোৰ অভিজ্ঞতা নাই মানুহৰ আগত মানে কথা কোৱা বা ভিডিঅ' লোৱা। সেয়ে ভাবিছোঁ আজি কি হ'ব আহকটো গোটাই লৈছোঁ আৰু কি হ'ব তাকে পিছতে দেখা যাব আৰু আশা কৰোঁ আজিৰ দিনলোকৰ শুভ হওক আৰু মংগলময় হওক। এয়া চো গাইজ বেলি ইমান ধুনীয়াকৈ ওলাইছে। আৰু আমি এতিয়া ৰাতিপুৱাতে যাব লাগিব। বহুত কাম আছে বুলি কৈছে তাকে লগ ধৰিছে। মই এতিয়া ওলাইছোঁ যাম। আপোনালোকে চাই থাকিব শেষলৈ যাতে স্কিপ নকৰিব। আৰু যোনসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেললৈ নতুনকৈ আহিছে আপোনালোক সকলোৱে মোৰ চেনেলটো আঁকোৱালি ল'ব আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া গাইছ এতিয়া মই আৰু নানী খোজকাঢ়ি গৈ আছোঁ আমাৰ ইয়াতৰ ঘৰলৈ। আপোনালোকে চাই থাকিব। এয়া চক ইমান ধুনীয়া ৰাস্তা আৰু পোৱাতে ইমান ভাল লাগিছে। এয়া গাইছ আজি আমাৰ পাৰ্টি মানে পাৰ্টি বুলিয়ে ক'ব লাগিব। পাৰ্টি খানা হ'ব। এয়া চক ইমান ডাঙৰ গাহৰি এটা মাৰিছে আৰু এফালে খেৰখিনি এয়া খেৰখিনিতে পুৰিব এতিয়া। এয়া গাইছ এতিয়া আমাৰ গাঁৱলীয়া নিয়মতে আমাৰ গাহৰিখিনি চাফা কৰিব এতিয়া। চক গাহৰিটো তলত আছে। এয়া আমাৰ খেৰতে জ্বলাই দিছে চক। তাৰপিছতে ধুনীয়াকৈ চাফ হৈ যাব। চাই থাকিব আমাৰ মাথা মাকবোৰ এতিয়া দেখুৱাব কেনেকৈ চাফা কৰিব। এয়া চক আমাৰ গাঁৱলীয়া নিয়মত ন মাকবোৰ হয়। গাইছ এতিয়া মই ওপৰলৈ উঠি যাম। নানীহঁতে কি কৰি আছে তাকে চাই লওঁ। গাহৰিটো চাফ কৰি আছে পিছত আপোনালোকক দেখুৱাম। এয়া মই ভিতৰলৈ সোমাই যাম। এয়া আমাৰ নানী এতিয়া পৰা পোহখিনি উলিয়াই লৈছে চক গোটেইখিনি মিলাই লৈছে তাৰপিছত চাকিব। এয়া ইমান এগাল চক আৰু ইফালে জলকীয়া ইয়াত গোটেই বস্তুখিনি আছে আজি ব্যৱহাৰ কৰিবলগীয়া বস্তুখিনি। এয়া চবে কামত লাগি আছে। এফালে চব্জি কাটি আছে ইফালে ভাত বনাইছে আমাৰ নানীয়ে। এয়া চক আজিৰ পৰা আৰু পাৰ্টি ডবল পাৰ্টি। এয়া এতিয়া চক ইমান ধুনীয়া গোন্ধাইছে। আপংটো ইমান মজা লাগিব চাগে খাই, মিঠা হ'ব চাগে। এয়া নানীয়ে উলিয়াই ল'ব এতিয়া। আৰু এয়া ইমান ডাঙৰ টাচো বাপৰে। এয়া চক ইমান ডাঙৰ ইয়াত কমচে কম ধৰিব বহুতে। আৰু এয়া চক এয়া তলত লগাই দিছে আমাৰ নেট আৰু ইফালে আমাৰ নানীয়ে বহুত ডাঙৰ এয়া দেখি পোৱা নাই তলত উঠি এতিয়া ঢালি দিছে। এয়া চক ইমান এগাল আৰু ডাঙৰ আছে বহুত আমাৰ ইয়াত টাচো। এয়া আমাৰ মাথা মাকব এতিয়া পেটুখিনি উলিয়াই ল'লে আৰু ইয়াতে চক ইমান ধুনীয়া তেজ ওলাইছে ৰঙা ৰঙা। এয়া
ইফালে আমাৰ মামাহঁতে ব্ৰইলাৰ চাফা কৰিছে এয়া গাইছো ইফালে দাদিৰ পাৰ্টি আৰু ডবল হ'ব কালি আকৌ ওপৰলৈ উঠি যাম মই গাহৰি কাটি আকৌ বনাবলৈ আছে ইফালে চোৱা এয়া পাৱাৰ পৰা আকৌ কাটিলে এয়া গাইছো ইমান ধুনীয়াকৈ ওলাইছে এয়া চো ইয়াত ডাকি লৈছে আমাৰ নেট এতিয়া এয়া নানিয়ে চাকিছে আৰু ধুনীয়া চাকে প্ৰথমত খোলা হ'ব কিন্তু পিছত ৰঙা হৈ যাবগৈ এফালে খৰি চৰি চব যোগাৰ কৰি থৈ দিছে আৰু ইফালে এতিয়া ৰান্ধনীক আমাৰ জীয়ৰীয়ে নিয়মখিনি কৰি ল'ব সেৱা জনাব এতিয়া ৰান্ধনী আমাৰ মেইন হ'ব বনোৱা মেলা গোটেইখিনি কৰিব সেয়ে আমাৰ 130 টকা দিছো এয়া আমাৰ 130 টকা বুপাই যাওক এনেকৈ দি ল'ব লাগে তেতিয়াহে ৰান্ধনী ধুনীয়াকৈ বনাই দিব ন বাবুৱে তেতিয়া এয়া গাইছো এয়া নিয়মবোৰ কৰি ল'ব প্ৰথমতে তেতিয়া বনোৱা মেলাখিনি তাৰপিছতে কৰিব এয়া আৰু আজি গাইছ মই যে কৈছোঁ অনুষ্ঠানটো হৈছে আজি আমাৰ নানীহঁতৰ মাৰ ঘৰত মানে জীয়ৰী চিনাকি পৰ্ব হৈছে চিনাকি পৰ্ব এই গোটেই দূৰ দূৰণিৰ পৰা আহিছেগৈ আজি আৰু এতিয়া কামখিনি আৰম্ভ কৰি লৈছে ইফালে মানে ককা আইতা আয়ক সিহঁতে জীয়াই আছে এই গোটেই জীয়ৰীখিনি যি আৰু কিবা জোঁৱাই গোটেইখিনি গোট খাই আজি তাত আৰু আয়ক খুৱাব গাহৰি মাৰিছে আৰু ইফালে ব্ৰইলাৰ ধুনীয়াকৈ খুৱাব আৰু চবে গোট খাইছে আৰু এইফালে চব এয়া আমাৰ ৰান্ধনী নিয়মবোৰ কৰি ল'ব এয়া গাইছ এতিয়া আমি শাক পাচলি গোটেই কাটি মেলি এতিয়া আইহঁতে কামত লাগি আছে কামত মানে এয়া আমাৰ কুকুৰা লোকেল কুকুৰা হয় ন আয়ক এয়া আৰু এইফালে এজনী এয়া গাইছোঁ এয়া আমাৰ লোকেল কুকুৰা হয় দুজনী ইফালে আমাৰ বনাব পিঠাগুড়ি ন পিঠাগুড়ি দাইল পিঠাগুড়ি আমাৰ মিচিং দালি বনাব মানে পিঠাগুড়িটো আমাৰ মিচিঙৰ দালি হ'ব আৰু ন এয়া মিচিং দাইল বনাবৰ কাৰণে আমাৰ ইয়াত লোকেল কুকুৰা হয় আমাৰ ইয়াৰে আৰু তাতো মানে ককা আইতাক খুৱাবলৈ ইয়াত দুজনী কুকুৰা লৈছে মতা কুকুৰা আৰু বাকী কুকুৰা হয় এয়া এইখিনি এতিয়া ধুনীয়াকৈ কাটি মেলি লেগ পিচ দি দিব আৰু তাঁতহঁতক খুৱাব ধুনীয়াকৈ সজাব আৰু চাই থাকিব কেনেকৈনো বনাব আমাৰ ইয়াহঁতে আৰু ইফালে কাটি আছে আমাৰ ছাগলী মাংস এয়া আমাৰ মামায়ে কাটি আছে এয়া গাইছোঁ এয়া ছাগলী মাংস এয়া টানৰ পৰা আনিছেগৈ এতিয়া এয়া ধুনীয়াকৈ বনাব আৰু আজি মাংসই মাংস লোকেল কুকুৰা ছাগলী ইফালে গাহৰি ব্ৰইলাৰ চব আৰু ইফালেতো চাকি আছে এয়া চব এতিয়াতো বৰাপন ধুনীয়া কালাৰ হৈছেগৈ দুবাৰ চাকা হৈছেগৈ এই ধুনীয়া হৈছেগৈ এয়া এতিয়া এজন দুজনকৈ চবে গোট খালেগৈ এয়া গাইছোঁ এতিয়া ঔটেঙাখিনি আমাক খুন্দি লৈছে আমাৰ টিপাৰত ধুনীয়াকৈ কাটি মেলি ধুই মেলি খুন্দিছে এয়া চব খুন্দিলে বেছি খাবলৈ ভাল হয় মিক্সো হয় বেছি গুৰিকৈ খুন্দিলে সেয়ে আমি খুন্দি লওঁ গাহৰিৰ লগত বহুত ভাল লাগে খাই সেয়ে আৰু এফালে আনিছে পেটুকিনি আমাৰ নদীত ধুই মেলি আনিছেগৈ চাফা কৰি এয়া এয়া গাইছ এতিয়া আমি কাম বন কৰি ধুনীয়াকৈ এতিয়া ওলাই আহিলোঁগৈ কৰি ড্ৰেছ চেঞ্জ কৰি এতিয়া আকৌ আহিলোঁ এতিয়া আৰু আছে নিয়মখিনি আপোনালোকক দেখুৱাম এতিয়া মই ভিতৰলৈ যাওঁ আপোনালোকে চাই থাকিব এতিয়ানো কি কৰিম ভিতৰত আৰু এয়া জুনু এয়া গাইছ চব আমাৰ নিয়ম কৰিবলৈ হৈ গ'ল এয়া চব্জি গোটেইখিনি বনোৱা হৈ গৈছে গাহৰি মাংসখিনি আমাৰ মাটিমাহৰ লগত বনাইছে আৰু কুকুৰা মাংসটো আমাৰ পিঠাগুড়ি মানে আমাৰ মিচিঙত পিঠাগুড়ি বুলি কয় পিঠাগুড়িত আমাৰ লেগ পিচ দি দিয়ে ইয়াৰ আৰু তাঁতৰ কাৰণে এয়া গোটেইখিনি কামত লাগিছে এতিয়া ককা আৰু আইতাক খুৱাবলৈ এয়া চব
এয়া এতিয়া গোটেই যি জোৱাই তাক আৰু তাতক ইয়াই আৰু তাতক সেৱা জনাইছে সেৱা কৰি তাতক খোৱাৰ নিয়মটো কৰিছে এয়া চব এয়া তাতক এইফালে ইয়াইহঁতে বহি আছে এয়া ইয়ায়ক এয়া গাইছো চবে এতিয়া সেৱা কৰিব গোটেই যি জোৱাই এয়া আৰু ইয়ায়ৰ দুজনী ইয়ায়ো আছে দুজনী ইয়ায়কে দুভাগ ভাত বাঢ়ি দিছে বেলেগ বেলেগকে আৰু আমাৰ ককা এয়া চবে সেৱা কৰিছে নানীহঁতে মানে খৰিহঁতে এয়া এতিয়া আমিও খাবলৈ বহিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা চবে কামত লাগি আছে এই ভোকো লাগিলে সেয়ে খাবলৈ চবে বহিলোঁ এই আমাৰ নানীহঁত মামক চবে বহিছে খাবলৈ চবে একেলগে খাইছোঁ আমি যিহেতু একেলগে খালে ভালো লাগে ভাত খাই এই আমি একেলগে খাওঁ এই আমাক গাহৰি মাংসৰ লগত ঔটেঙা বনোৱা চব্জি Ayo dulu tak go. Không có gì vậy? Không có đánh nó còn Ai permenam ame ami ami matone rama petunjuk mana moya
Semoga akhirnya ketemu kita balik. গাইছ এতিয়া সবে খাই বৈ এতিয়া ফূৰ্তি কৰিছেগে সবে নাচি আছে আৰু এয়া আমাৰ গাই হয় খুৰা এফালে খুৰা হয় আৰু আজি কি উদ্দেশ্য এয়া আমাৰ জিজুৱাই গোট খাইছিলে এয়া মই আপোনালোকে জনাম আৰু এতিয়া আমাৰ দাই ক'ব মানে খুৰাই আজি অলপ উদ্দেশ্যটো কৈ দিয়ক আজি জা জঙাই সি পাংগি পৰিয়ালত আহি আমি নিয়ম নীতি কৰিলোঁ আমাৰ জা জঙাই আছে এইখিনি আহি আমাৰ সেই পাংগি পৰিয়ালত শহুৰ বুঢ়া চকুৰ বুঢ়া সেইসকলক আমি ভাত এসাঁজ খোৱা হ'ল সেইটোকে আমি আজি অৱগত কৰা হ'ল আজি আছিল আজি জঙাই খোৱা এয়া তাত আৰু আয়ক চবে জঙাই মিলি ছোৱালী যি জোৱাই মিলি চবে খোৱালে আৰু গাহৰি এটা মাৰিলে ইফালে কুকুৰা ইফালে আকৌ ছাগলী বহুত খুৱাই দিলে এয়া আমাৰ আয়ক এয়া তাতো বহি আছে এয়া তাতো বহি আছে আৰু চবে গোট খাই এতিয়া চবে ফূৰ্তি কৰি আছে ইয়াত আছে আছিল আৰু আজিৰ আমাৰ চিনাকি পৰ্ব এতিয়া চবে এতিয়া নিজৰ নিজৰ ঘৰলৈ ঘৰমুৱা হ'বগৈ গাইজ সকলোকে বিদায় দি এতিয়া মই ঘৰলৈ আহিলোঁগৈ আৰু যিহেতু আজি আপোনালোকে গম পালে আমাৰ খুৰীৰ মাহঁতৰ ঘৰত মানে জীয়ৰী চিনাকি হ'বা মানে চিনাকি পৰ্ব আছিলে সেয়ে মোক মাতিলে মোৰ লগতে নানীৰ লগত গ'লোঁ মানে খুৰীৰ লগত এই বহুতে ভাল লাগিলে আৰু বহুতে জমনিও হ'ল ইফালে আলহীকো বহুত দিনত মানে লগ নোপোৱা আলহীকো লগ পালোঁ এয়া ভাল লাগিল এয়ে আছিল আৰু আজি ভিডিঅ'টি যদি আপোনালোকে ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনত প্লিজ হল কৰি থৈ দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু সেয়ে আছিল আজি ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ আজিলৈকে বাই বাই এয়া গাইছ এতিয়া মই সকলোকে বাই বাই দি ঘৰলৈ আহিলোঁগৈ আৰু আপোনালোকে দেখিলে চাগে আজি কি আছিলে আজি আমাক খুৰীহঁতৰ ঘৰত মানে খুৰী মাৰ ঘৰত জীয়ৰী আৰু জোঁৱায়ে চিনাকি পৰ্ব আছিলে সেয়ে মোকো লগ ধৰিলে যাবলৈ সেয়ে মই খুৰীৰ লগত গ'লোঁ বহুতো ভাল লাগিলে আজি
যিহেতু মই বহুত নতুন নতুন মানুহ লগ পালোঁ মানে অচিনাকি এতিয়া চিনাকি হৈ গ'ল বহুতেই ভাল লাগিলে আৰু যেহেতু মই মানুহৰ আগত ইমান ভিডিঅ' কৰা অভ্যাস নাই আৰু অভিজ্ঞতাও নাই আজি অলপ সাহসটো বাঢ়িলে আৰু ভালো লাগিলে সেয়ে ভাল লাগিল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্লিজ অল কৰি থৈ দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে সেয়ে আছিল আৰু আজিৰ ভিডিঅ'টি যদি আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ সকলো কৰি থৈ দিব আকৌ লগ পাম আৰু নতুন এটা ভিডিঅ' লৈ আজিলৈকে ইমানতে আছিল বাই বাই থেংকছ ফৰ ৱাচিং